তো বাবাজনক লগ পাই গলো বহুত বহুত মানে বহুত বেছি ভাল লাগিছে ক'ব নোৱাৰো আৰু তো হাই গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল রিয়েল ভিডিও কোম্পানি তো গাইজ কামাখ্যা মন্দিৰত চলি আছে অম্বুবাচী মেলা তো ব্লগ অকমান অম্বুবাচী মেলা চাই আৰু তাৰ বিষয়ে জনাই আছো আপোনালোকক তো ব্লগ ৰ'ব চলিটো লগাই নাই চলিটো লওঁ ৰ'ব এইটো চলিটো ইয়াতে থৈ গৈছিলোঁ গুৱাহাটীত মানে এইকেইদিন এনেকুৱা যাম মানে অম্বুবাচী মেলাৰ কাৰণে তো সেইকাৰণে আমি ৰাতিপুৱাই যাম তো এতিয়া 7টা বাজিল আৰু আমাৰ পাপা মানে উঠাই নাই এয়া চাওক মানে মহৰি পুৰা টানাই আছে কিন্তু মই ৰাতিপুৱা যাব ওলাইছোঁ আৰু লগত যাব কোনোবা দেখাই আছোঁ চলো বসন্তি চলো পুৱাই মানে যাওঁতে এনেকুৱা লাগিছে কিবা ডিউটি কৰিব ওলাইছোঁ জিন্তু ভাই ৰখি আছে মোক বঢ়িয়া গামচা লৈছে একেবাৰে ভক্তি ভাৱ আহিছে আজি মনত আজি মানে মোৰ সাৰথি জিন্তু ভাই এতিয়া যাম জুবিনহঁতৰ ঘৰত হয় না যাম বল মাক আৰে খাম বাটে যাম লগতে আমাৰ লগত যাব কাৰ্তিক ভাই আৰু ইফালে জুবিন ভাই জুবিন ভাই অম্বুবাচীত সেৱা কৰবা না মেলা চাবা আজি আৰু আজি আমাৰ অসমীয়াৰ মানে গামোচাখন লৈ লৈছো গোটেইকেইটাই বঢ়িয়া কিন্তু ইও ললা তো মানে মই লোৱা নাছিলো কিন্তু জুবিন ভাইটো ঘৰৰ পৰা গামোচাখন লৈ ললো এতিয়া মানে পুৰা একেলগে হৈ গৈছো ভাড়া লাগিব গামোচাখনত দিম আহি গ'লে তো এতিয়া বলক দেৰি নকৰো এতিয়া শিঙি মাৰি আৰু ইমান পৰে চলাই আছিল জিন্তু ভাই আৰু এতিয়া মানে মই চলাম বসন্তিক তো বলক হেলমেট চেলমেট উলিয়াই লওঁ আৰু ধৰব না আগত আজিকালি বেগ হ'লি আহিব লাগিব বসন্তিক চলাওঁ বুলি ক'লে অলপ দিয়া বসন্তিক কামাখ্যা মন্দিৰলৈ গণেশ মন্দিৰ দেখা পালে গণেশ মন্দিৰত মানে কাপোৰ দি থৈ দিয়া আছে কাৰণ এই অম্বুবাচী মেলা কেইদিন হাত লগা বুলি কোৱা হয় তো সেই হাত লগাৰ কাৰণে এটা চোৱা থাকে তো সেই চোৱাটোৰ কাৰণে এনেকৈ মন্দিৰবিলাকত কাপোৰ দি থোৱা হয় কামাখ্যা দলংখন পুৰা বন্ধ কৰি থৈ দিয়া হৈছে আৰু এইখনেৰে ছেকেণ্ড দলং উৰণীয়া সেতুখনেৰে অহা যোৱা কৰিব দিছে এনেলি পাই গ'লো কামাখ্যা মন্দিৰ সেইটো চাওক কামাখ্যা মন্দিৰৰ গেট আৰু এয়া যাম চাওক গাইজ কিমান যাম আৰু ফ্লাইঅভাৰৰ তলত আমাৰ ইয়াতে বাইকখন বসন্তিখন থৈ দিলোঁ আৰু জিন্তু ভাই পুৰা মানে ধাৰ্মিক হৈ আছে আৰু জয় মা কামাখ্যা বল গাইজ একেবাৰে উখল মাখল পৰিৱেশ সৃষ্টি হৈছে মানে এই গাড়ী চাব গাইজ কিমান গাড়ী চাওক মা কামাখ্যা দেৱলৈ আপোনালোকক আদৰিছোঁ তো বলক ভিতৰলৈ যাওঁ গাইজ গেটটো সোমাই আহিয়ে ইয়াতে আছে আৰক্ষী নিয়ন্ত্ৰণ কক্ষ ইয়াতে প্ৰব্লেম হয় তো ইয়াতে জনালেই হ'ল চব মানে চম্ভালি ল'ব আৰু এয়া চাওক মানে বেলেগ দেশৰ পৰা মানুহ আহিছে ফৰেনাৰ হওক কিবা হওক চব মানে ইয়াত লগ লগতে আছে চিকিৎসা সেৱা কাৰণ যিহে গৰম এই গৰমত যদি প্ৰেছাৰ উঠে না টেনশ্যন লোৱা নালাগে ইয়াতে চব আছে ডাক্তৰ চাক্তৰ আছে চব তো মানে ইয়াতে ৰখছি আমি ওপৰত যাই ফুৰি আহিলোঁ এটা জানা আধালৈ গৈছিলোঁ কথাটো হ'ল ইয়াৰ পৰা চবে খোজ কাঢ়িব লাগিব ওপৰলৈকে 3 কিলোমিটাৰ 4 কিলোমিটাৰ নেকি অন্দিনা গাড়ীত যায় এখানে কৰিব নোৱাৰো আৰু আজি এখানে খোজ কাঢ়িব লাগিব কাৰিম দে খোজ টকা বিনা এইটো প্ৰেক্টিচ ইফালে আমাৰ যে বেগটো ছিঙি গেল ইয়াতে আৰক্ষী কক্ষ আছে চিকিৎসা কক্ষ আছে কিন্তু বেগ চিলা কক্ষ নাই আহিছিলে দিব তো গাইজ মোৰ চলিটো থৈ দিলোঁ দোকানত দাদাৰ দোকানত এতিয়া মানে টেনশ্যন ফ্ৰী আৰু একো টেনশ্যন নাই তো হেলমেট পূৰা থৈ দিলোঁ তাতে থলোঁ বাইকখন আৰু ইয়াত দোকানত থলোঁ হেলমেটটো এতিয়া কেৱল মানুহটো যাব লাগে মাৰ ওচৰত পাপাজনক লগ পাই গ'লোঁ তো কাহাছে আহি হো কাহাছে हाँ तो आप ऊपर से आए हो ना कहाँ से हो बंगल तो ये चाওক পুৰা বেংগলৰ পৰা আহিছে আহি পালে মধুস্মিতা বা কেনেকুৱা আৰু আজি ফাৰ্ষ্ট লগ পালোঁ বাক বহুত বেছি ভাল লাগিছে মোৰ বহুত মানে বহুত বেছি ভাল লাগিছে ক'ব নোৱাৰো আৰু ৱাটাৰফল চাবি নেকি আৰু এয়া মধুস্মিতা বাৰ লগজনী আহি গ'লে কেনেকুৱা লাগিছে এয়া ৰ'দত চাওক কি অৱস্থা হৈ গ'ল মানে ইমান ৰ'দ দিছে আৰু এতিয়া আধাও অহা নাই আৰু যাব আছে বহুতখিনি আৰু এইফালে আমাৰ লগত আছে এয়া সিদ্ধাৰ্থ দা এইফালে তো কেনেকুৱা সিদ্ধাৰ্থ দা বহুত ভাল লাগিছে বোলে খালি অলপ গৰমটো বেছি একো নাই আমি অলপমান ভালকৈ যাওঁ ৰ'দ নপৰাকৈ আমি এনেকৈ যাওঁ অলপ এইখনে মেইন গামোচা মানে বহুত কামত আহে ন বহুত কামত আহে এনেকৈ আপোনালোকে ৰাস্তাটোত যিমান যাই থাকিব তেনেকৈ আপোনালোকে ইয়াতে বস্তু পাই থাকিব মানে যিবিলাক আছে তো এন জি অ'বিলাকৰ পৰা এইবিলাক হেল্প আহে মানে সহায় কৰে তো ইয়াতে পানীৰ যোগান ধৰি আছে তো পানীটো খাই লওক দিয়ক যিহে ৰ'দ মানে গাইজ
দাদা ক'ৰ পৰা আহিছে আপুনি? মই টংলাৰ পৰা আহিছোঁ। টংলাৰ পৰা কেনেকুৱা লাগিছে? ভাল লাগছে। বঢ়িয়া বঢ়িয়া। দাদা জুচ খালে নে আপুনি? শুৱালকুছি তো এয়া বাবুদা জুচ খাই আছে সকলোৱে। পোৱাই নাই ন? এয়া বাইদেউ জুচ খালে কেনেকুৱা? পুৰা জুচ দিছে আৰু চাওক পানী কেনেকৈ আনিছে ইয়াত টেপেৰে। এয়া পুৰা জুচ খাই লওঁ দিয়ক। চৰকাৰী চাকৰি তো বহুত ধুনীয়া বনাইছে দেই একেবাৰে। চাওক অম্বুবাচী মেলাত বলক এইফালে বম বম ভলে। আৰু কামাখ্যা মন্দিৰ নাপাওঁতে ইয়াতে এটা আছে দাৰপাল গণেশ মন্দিৰ। এইটো চাওক এইফালে ইয়াতে পানী আৰু এইফালে দি আছে পপকৰ্ণ। তো এটা পপকৰ্ণৰ পেকেট লৈ লওঁ ৰ'ব, মানে খাই যাব লাগিব না। এটা পপকৰ্ণ দিব দাদা। তো পাই গ'লো পপকৰ্ণ। এতিয়া পপকৰ্ণ খাই যাব লাগিব ওপৰলৈকে। মানে ইয়াত মানে খোৱা বস্তু মানে আকাল নাই, যাই থাকিব পাই থাকিব খোৱা বস্তু। বলক এইফালে খোৱা বস্তু নাই, পাই থাকিব। আৰু এইফালে জুবিন ভাই লৈ লৈছে এটা পপকৰ্ণৰ পেকেট। অ ভাই মই চিনেমা হলত যা ফিল পাইছোঁ। বিৰাট ডাঙৰ পেকেট শুনা। আৰু এই বাইদেউ লৈ লৈছে পপকৰ্ণৰ পেকেট। প্ৰথমতে জুচ খালোঁ, তাৰপিছত খালোঁ পপকৰ্ণ, আৰু এতিয়া মানে দিছে গজা। মানে কি নাই চব দি আছে ইয়াতে। এয়া চাওক লাইন চাওক, আৰু এনেকৈ লাইনত এয়া গজা দি আছে গজা। ইফালে গজা আৰু ইফালে জুচ। আৰু আপোনালোকে ইয়ালৈ সেইকাৰণে জুচটো খাওক। আৰু এয়া হৈছে মধুস্মিতা বাৰ মাক। খুৰী কেনেকুৱা? খোৱা মেন না? বঢ়িয়া। তো এক খোজ মানে ভালকে দিবই নাপাওঁ, খাদ্য আহি আগত হাজিৰ হয়ে। মানে এতিয়া এইফালে গজা খালোঁ আৰু এইফালে ফূৰ্তি দি আছে ইয়াতে। তো বোলক ফূৰ্তিটো লৈ লওঁ, মানে কিমান খাব আৰু। অ ভাই এক খোজ দিবই নাপাওঁ, খাদ্য আহি হাজিৰ ভাল। ইয়াতে ফূৰ্তি আছে। সেয়া পাই গ'লো ফূৰ্তি। ক'ত পালি? এতিয়া ফূৰ্তি খাই যায়। ফূৰ্তি ক'ত পালি? ফূৰ্তি দি আছে তো দিচোন। এনেকে লগে লগে খাব লাগিব না। দি মোক আৰু গাইছ এইটো চাওক শ্ৰীমদ স্বামী পূৰ্ণানন্দ পৰম হংস প্ৰতিষ্ঠিত কালীপুৰ আশ্ৰম। আৰু যোৱাবাৰ ইয়াতে মানে সকলোকে খুৱাইছিল, মানে যিমান ইয়াতে ভক্ত আহিছিল সকলোকে খোৱা লোৱা ইয়াতে কৰিছিল এই আশ্ৰমখনত। আৰু এই ট্ৰেইনিংটো চাওক না গাইছ। অভাৰ মানুহ গাইছ, একদম লাখ লাখ ভক্ত আহিছে। তো ইয়াতে পুৰা ড্ৰোন উৰিছে, হেলিকপ্টাৰ। বঢ়িয়া বঢ়িয়া দাদা, বঢ়িয়া দেখিছে গাইছ হেলিকপ্টাৰ। তো গাইছ আহি বহুত পালোঁ, আৰু অলপ আছে কামাখ্যা মন্দিৰটোলৈ। তো কিমান ওপৰত উঠি আহিছোঁ দেখাও বলক। চাওক গাইছ কিমান উঠি আহিলোঁ ওপৰলৈ। নীলাচল পাহাৰ, পাহাৰত উঠি কামাখ্যা মন্দিৰ পাব লাগিব আছে। আৰু এইফালে আছে মেঘালা কুটা যিটো পথ, মানে নৰকাসুৰে যিটো পথ বনাইছিল সেই পথটো এইফালে আছে। আৰু মোৰ লগত আছে খুৰী। খুৰীৰ চটৰ তলতে আহি আছোঁ ৰ'দটোৰ কাৰণে। খুৰী থেংক ইউ যে আপুনি চটত আনাৰ কাৰণে। খুৰী সকলেহে আছোঁ চাৰিওপিনে ঘূৰি। কিমান গৰম? 100 পাৱাৰ। গাইছ সেই গৰমত আৰু যাব নোৱাৰি, ইয়াতে বহি গ'লো। আৰু চব পিছফালে কিমান মানুহ বহি আছে, আৰু এইফালে চব বহি গৈছে গৰমৰ কাৰণে। তো ইয়াতে বহি দিয়ক। গৰম এনেকৈ যদি বাইকখন লৈ আহিলোঁ হয় কথাই নাছিল। এইটো চাওক মেঘালয় যোৱা পথ, আৰু এইটো পথে নৰকাসুৰে এক ৰাতিৰ ভিতৰত বনাইছিল, মানে কামাখ্যা আমাৰ কাৰণে এক ৰাতিৰ ভিতৰত নৰকাসুৰে এই পথটো বনাইছিল। কিন্তু ৰাতি নোপোৱাওঁতে কুকুৰাই ডাক দিছিল, আৰু তেতিয়াই মানে তেওঁ সিদ্ধ হোৱা নাছিল কামত, তাৰ কাৰণে বিয়া পাতিব নোৱাৰিলে নৰকাসুৰে। তো এয়া চাওক চেৰিৰে এটা পথ বনাই দিছে, সেয়া তলৰ পৰা এয়া চাওক এইটো মেঘালয় যোৱা পথ। আৰু এইটো হয় শ্বৰ্টকাট কামাখ্যা মন্দিৰ যোৱা।
তো গাইজ পামে আৰু কামাখ্যা মন্দিৰ আৰু অলপ আছে। তো গাইজ ইমান গৰম আৰু ইয়াতে চেণ্ডেল পিন্ধি আহিব নিদিয়ে, কিন্তু মানে চেণ্ডেলবিলাক হেৰাই যায়, তলত থৈ আহিব দিছে পুলিচ, মানে ইমান পুলিচ ওপৰলৈ আহিব নিদিয়ে। ফাইনেলি ভিতৰত বাপৰে বাপ কি যাম। আৰু এইফালে চাওক পুলিচ আৰু ইয়াতে আছে চেকিং, মানে কিবা থাকে লগত মাটিৰ বমচু থাকিবতো একো নাই দিয়ক, লগত আহি পালো কিবা অচি যায়। তো ফাইনেলি আহি পালো একেবাৰে কামাখ্যা মন্দিৰৰ ওচৰলৈ। সকলোক ভিতৰত দেখাই আছো কি হয়। আহিলো সোমাই, এতিয়া আপোনাক ভিতৰখন দেখাও কি আছে। তো এয়া চাওক গাইজ, কিমান ধুনীয়াকৈ সজাইছে কামাখ্যা মন্দিৰটো ভিতৰখন। এয়া চাওক গাইজ, ফাইনেলি আহি পালো কামাখ্যা মাৰ একেবাৰে ওচৰত। এয়া চাওক, সেইটো হৈছে কামাখ্যা মন্দিৰ আৰু ইয়াতে আমাৰ জুনিয়ৰ NCCৰ পুৰা ডিউটি কৰি আছে। ভাই কেনে ডিউটি কেনে আছো দে আৰু মানুহ মানে মানুহ কিমান হৈছো নে নাই দুনিয়াৰ বঢ়িয়া বঢ়িয়া। আমাৰ জুনিয়ৰ NCCৰ পুৰা মানে ইয়াত ডিউটি দি আছে, মানে ৰখাব নোৱাৰি মানুহ, ইমান ভিৰ মানুহৰ। চিন্তু ভাই আইচা কিবাকে আহিছে না, কিবা অৱস্থা বেয়া ভাই। হাৰ্দিক ভাই কেনে আৰে বুজিলাকো না কেনেকৈ আহিব লাগে সৰকি। আৰু এইফালে জুবিন ভাই কিবা এটা টেনশ্যন আছে, মানে মধুস্মিতা বাইক ৰখি আছে। এয়া চাওক, ঐ কি চাই আছা এইফালে? আৰু এইফালে কিমান ধুনীয়াকৈ সজাইছে কামাখ্যা মন্দিৰটো, ফুলেৰে গোটেই জবা ফুলেৰে সজাইছে, ৰঙা ৰঙা কৰি। মানে একেবাৰে পৰুৱাৰ দৰে হৈ গৈছে, পৰুৱা আন পাই। আৰু মানুহৰ ভিৰত মানে মাথা মানে ঘূৰাই পৰি গ'ল তিৰোতা এজনী, তো ইয়াতে নিবলৈ আহিছে। এয়া চাওক, আহি পুৰা বহি গৈছো ইয়াতে সিদ্ধাৰ্থ দা আৰু এয়া জুবিন ভাই এতিয়া বহি লৈছে, আৰু এইফালে মধুস্মিতা বাইও আছে একেলগে। কেনেকুৱা লাগছে আজি, কেনেকুৱা লাগছে? আৰু এইফালে ফৰেনাৰো আহিছে। অ মেম মেম কাম ইউ তো আমেৰিকাত গেলে তো এনেকে মাতিব না, কি মাতিম? আমাৰ ওপৰত আগতে ৰাজ চলাইছিল না ইহঁতে, আমি কেনেকে মেম নামাতো। ওকে ওকে। তো এয়া চাওক পুৰা লাইন পাতি আছে, আৰু এইটো হৈছে 2 নম্বৰ গেট। তো ইয়াৰ এইফালে সোমাইও সেৱা কৰিব পাৰি। তো বলক আৰু আগফালে চাওক কি কি আছে। এয়া চাওক কামাখ্যা মন্দিৰ। কিমান মানুহ, তো এইটো হৈছে পিছফালটো কামাখ্যা মন্দিৰৰ। তো এতিয়া যাওঁ এইফালেৰে। আহোঁতে যোনটো ফালেৰে আহিছিলোঁ, যাওঁতে সেইফালে যাব নিদিয়ে, তো এনেকৈ মানে ঘূৰি যাব লাগিব এটা তাত। তো এইফালে এতিয়াও এইবিলাক লাইনতে আছে, আমি আহিলোঁ ঘূৰি। তো এয়া চাওক, এতিয়াও লাইন পাতি আছে মানুহ।
গাইজ কামাখ্যা মাক দেখালোঁ আৰু অম্বুবাচী মেলাবিলাক দেখালোঁ কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু লাইক শ্বেয়াৰ পূৰা কৰি দিব লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব তো আজিলৈ ইমানেই আছিল ভিডিঅ'টো থেংকছ ফৰ ৱাচিং বাই বাই